নমস্কাৰ আসসালামু আলাইকুম আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি ভ্লগলৈ আৰু মই লক্ষ্য কৰিছোঁ আপোনালোকে বিয়াৰ ভিডিঅ'বোৰ চাই খুব ভাল পায় সেইটো কাৰণে মই আকৌ লৈ আহিছোঁ আমাৰ মধ্য অসমৰ মানে আমাৰ মৰিগাঁও জিলাৰ মোৰ মাহী ল'ৰাৰ বিয়ালৈ আৰু পৰিয়ালৰ সৈতে এটা বিশেষ দিন আৰু এই ভিডিঅ'টো মই বিয়াৰ আগদিনাৰ পৰাই আৰম্ভ কৰিছোঁ আই এম কামিং এক্সাইটমেন্ট দেখিছে এয়া দৰাৰ ডাঙৰ ককায়েক ও ইয়াত মাংস কাটি আছে আমি সবজি গৰম মছলা আহিলে আপোনাৰ সবজি গৰম মছলা অকল সেই তাতে তাতে বনায় এয়া দেখিছে তেজপাত একদম গছ হোৱা হৈ আছে ইয়াৰ পৰা তেজপাত ছিগিব আৰু তৰকাৰীত দিব আৰু সেই পিনে কাটিং চলি আছে এইয়া চব এইয়া वहाँ पर चीजें और हैं और चीजें वो बोल रहे हैं वहाँ में घी है कॉफी का सामान है और फ्रिज में हम रखने दिया है দৰা কি কৰি আছা কাম কৰিছা দিয়া কোৱা दौड़ा नहीं है অঁ দৰা কিবা এটা বনোৱা খাই ভাল লাগিল চিকা এইখিনি ইমান ধুনীয়া দেখিছে এতিয়া অঁ বহুত ধুনীয়া দেখিছে হা কি এয়া হৈছে দৰাৰ আম্মা মোৰ সৰু মাহী আৰু এয়া চশমা পিন্ধি আছে যে লগত এয়া হৈছে মোৰ ডাঙৰ মাহী মোৰ শাড়ীখন খুব পিছল আৰু মই ভালকৈ পিন্ধিবও নাজানো সেইটো কাৰণে মই আমাৰ টাউনৰে মামুবা ওচৰত আহিলোঁ তেওঁ মোক ধুনীয়াকৈ সজাই দিলে মোৰ আপা আম্মা বিয়াৰ ৰিচিপশ্যনলৈ অহা নাছিল কাৰণ তেওঁলোক শাৰীৰিকভাৱে ইমান সুস্থ নহয় কিন্তু তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ দৰা কইনাৰ লগত সদায় আছে আহিছোঁ মোৰ ইনলজক লৈ আৰু মোৰ ননদো আহিছে এইবাৰ এই প্ৰথমবাৰৰ বাবে তাই আমাৰ মোৰ পিনৰ মানে বিয়াখন এটেণ্ড কৰি আছে এয়া আহি পালোঁ আমি দৰাৰ ঘৰ আৰু দেখিছেনে পেণ্ডেলটো ইমান ধুনীয়া লাগিছে স্পেচিয়েলি কালাৰ কম্বিনেশ্যন আৰু এয়া হৈছে আমাৰ ন কইনা এযোৰ ব্ৰাইট ৰেড কালাৰ লেহেংগা পিন্ধিছে বিৰাটেই ধুনীয়া লাগিছে দুয়োকে একেলগে খানাৰ আয়োজন বিৰাট সুন্দৰকৈ কৰা হৈছে ইনফেক্ট চাটনি আৰু আচাৰী 10-12 বিধমান আছিল আৰু ইমান টেষ্টি বনাইছিলে চাটনিটো নালাগে কি আছে ইয়াত বেঙেনা পিটিকা আলু পিটিকা আৰু বেঙেনা এইটোৱে হয় না বেঙেনা চিম হয় মা খালি দুটা ৰাখিছে ভালে কৰিছে ধুনীয়া খানাৰ ফুডৰ ভিডিঅ' এটা লৈ আছে হা একো নাই খোৱা মই পিছত খাম সিহঁতে কিজনী আহক এইটো কি হয় এইটো মুড়ি খন্দা এইটো তোমাৰ নাখাবা তুমি নোৱাৰিবা অঁ এইটো ডেজাৰ্ট পিছত ল'বা অঁ সোনকালে এইটো নন ভেজ সেইখিনি ন এইটোত মাছ আছে চিকেন ডাকো দিছে জোল নিদিব হা এক পিচ চিকেন দিব মানুহো যথেষ্টখিনি মতা গৈছে প্ৰায় 3000 মান মানুহ হ'ব আৰু দুপৰীয়া টাইমটো ইমান ভিৰ লাগিছিল মই ভালকৈ একো ভিডিঅ' ল'ব পৰা নাই কিয় আকৌ কেতিয়া আহিব আহিবনে নেক্সট জনৰ ওচৰত আহিব অঁ দিয়া মই থাকোঁতে এদিন আহিব মই ফেব্ৰুৱাৰী মাহটো আছোঁ অঁ ঠিক আছে আকৌ দেখিছানে চাই দিয়া মোৰ পিনে এই বিয়া বাৰু দিনবোৰ যে মই ইমান ভাল পাওঁ কাৰণ যিহেতু ঘৰৰ পৰা বহুত দূৰত থাকোঁ এনেকুৱা দিনতে সকলোৱে লগ হোৱা এটা সুযোগ পোৱা যায় মই নাহা হয় তুমি মানে খানা নাখালা হয় হা মই নাহা হয় তুমি মানে খানা নাখালা হয় অঁ দেখিছা মই তোমাক কোম্পানী দিব আহিছোঁ ভাল বনাইছা অঁ টেষ্টি হৈছে
আবাই মোক ফোন কৰি সুধে চিবা মাছ আনিব লাগিব নে আৰু এয়া হৈছে আমাৰ দৰাৰ সম্পূৰ্ণ পৰিয়াল তেওঁৰ আব্বা আম্মা দুজন ককায়েক এজন ভাইটি তেওঁলোকৰ ৱাইফ আৰু বাচ্চাবোৰ এই যে দৈনন্দিন জীৱনৰ ব্যস্ততা আৰু দায়িত্বৰ মাজত আমি সকলোৱে এনেকৈ লগ হৈ একে ঠাইতে এটা সময়ত আছোঁ হাঁহি ফূৰ্তি কৰিছোঁ ইমানখিনি ভাল সময় কটাইছোঁ এইবোৰ দিনটো মই দুনাই ঘূৰাই নাপাম আৰু যেতিয়া মই গুৰগাঁও গুচি আহিম তেতিয়া চবলৈ ইমান মনত পৰি থাকে তেতিয়া এইবোৰ ভিডিঅ'কে চাম সেইটো কাৰণে এই ভিডিঅ'টো মই এটা ব্লগ হিচাপত ইউটিউবতে সাঁচি থলোঁ বিয়াৰ ৰিচেপশ্যন পাৰ্টি শেষ সকলো আলহী অতিথি ঘৰ পালেগৈ এতিয়া অকল আমি একদম এৰিব নোৱাৰা নিজৰ মানুহখিনিহে আছে বৰ্তমান চবেই ডিনাৰ কৰি আছোঁ ডিনাৰ কৰাৰ পিছত লাহে লাহে আমি ঘৰ গুচি যাম ঘৰ পাওঁতে পুৱা হ'বগৈ নেকি এতিয়া যিহেতু 2টামান বাজিছে ব্লগটো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি আপোনালোকৰ মতামত জনাব আৰু মনত ৰাখিব আপোনালোকৰ সহায়েহে মোক প্ৰেৰণা দিয়ে যাতে মই আৰু এনেকৈ নতুন নতুন ব্লগ আপোনালোকৰ মাজলৈ আনি থাকিব পাৰোঁ